তো আমি আহি আছো এয়া বাচন চাচন লৈ খিচিৰি খুৱাব ইয়াত। তো এইফালে বিহুঘৰ এয়া বনাই আছে, এইটো চালিখন উঠাই দি আছে। নমস্কাৰ ৰাইজ, মই উপাংকৰ জ্যোতি শইকীয়া, আপোনালোকক ইউ পি শইকীয়া ব্লগটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ 29 তাৰিখ, আৰু ঘৰত যিহেতু কোনো নাই, মা দেউতাহঁত এফালে ওলাই গৈছে কিবা এটা কাৰণত, আৰু গাঁৱত যিহেতু ভেলাঘৰ সজা আছে আজি, তো গাঁৱৰ পৰা সকলো ঘৰৰ পৰা এজন নহয় এজন যাব লাগে বিহুঘৰ সাজিবলৈ কাৰণে, ভেলাঘৰ সাজিবৰ কাৰণে। তো তাত যাওঁ, তো কেনেকৈনো ভেলাঘৰ সাজে আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাম। আৰু যদি কোনোবা নতুন আছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু ভিডিঅ'টো চাই থাকিব। তো লাষ্টত লাইক কমেণ্ট শ্বেয়াৰ কৰিব কেনেকুৱা পালে। তো চাই থাকক ভেলাঘৰ কেনেকৈ সাজে। 5 hours later. আহি পালোঁ এয়া পথাৰ, এয়া 2-এজন মানুহে লাগি আছে, এয়া খুটা পুটা হৈছে ভেলাঘৰৰ। আৰু এতিয়া আহি পাই দেখিছোঁ যে সকলোৱে কামত লাগি আছে। এফালে নৰা কাটি আছে কেইজনমানে, এফালে এয়া বিহুঘৰৰ ভেলাঘৰৰ খুটা পুতি আছে। তো এনেকৈ ভাগ ভাগকৈ সকলোৱে কাম লাগি আছে, ময়ো লাগি দিওঁ। আৰু ইয়াৰ তলত ফ্ৰেমটো বনাই আছে, ওপৰৰ চালিখন তো তলতে বনাই পেলাই ওপৰত উঠাই দিয়ে, তো নৰা বান্ধি দিয়ে, এনেকৈ হৈ যায় বিহুঘৰ। এতিয়া আমাক পঠিয়াই দিলে খৰি নিবলৈ কাৰণে, খৰি নিব পঠিয়াই দিছে, খৰি নিব আহিছোঁ এতিয়া। এতিয়া খৰিটো লৈ গৈ পেলাই ভেলাঘৰত যাম, আপোনালোকে চাব। তাত একো কথা নকওঁ, আৰু ডাঙৰ মানুহ আছে না, সেইটো কাৰণে তাত বেছি কথা কোৱা নাই। তো আপোনালোকে চাই থাকিব। এইবিলাক খৰিবিলাক নিওঁ, তাত খিচিৰি চিচিৰি চব খোৱা হ'ব আজি। ভেলাঘৰ সম্পূৰ্ণৰূপে বনোৱা হ'ব, আপোনালোকক চব দেখাই যাম। ভ্লগিঙত যাওঁ, ভ্লগিঙত গৈছে গুৰুত আকৌ উঠাই দিছোঁ না, চব বনাই থকা হৈছে, আপোনালোকে চাই যাব খালি। লাষ্টলৈকে আপোনালোকক দেখাই যাম ভেলাঘৰ বনোৱালৈকে বনাই আছে। এতিয়া বনাই মেলি অলপ ৰেষ্ট ল'ব আহিছোঁ গছৰ তলত। তো এইফালে বনাই আছে, চবে বনাই আছে এইফালে গাঁৱৰ মানুহে। সম্পূৰ্ণ হোৱালৈকে দেখুৱাম আপোনালোকক, আপোনালোকে খালি চাই যাব লাষ্টলৈকে, তেতিয়া গম পাব কেনেকৈ বনাই, চব দেখুৱাই যাম আপোনালোকক। ये देखो मोटिवेशन वीडियो जैसे बनाते हैं बिहुघर। क्या बोला तूने? सबके देखो তো আমি আহি আছোঁ এয়া বাচন চাচন লৈ খিচিৰি খুৱাব ইয়াত। তো এইফালে বিহুঘৰ এয়া বনাই আছে, এইটো চালিখন উঠাই দি আছে। এতিয়া আমি বাচন চাচন খোৱাৰ কাৰণে লৈ আছোঁ। এয়া ফাইনেল লুক আপোনালোকক দেখাই যাম। Salah complete হৈ গ'ল। এয়া চিন্ময় বনাই আছে, বৰ্তা হাতী বনাই আছে। এয়া আমি ওপৰত আছোঁ পুৰা এতিয়া বনাই হৈ গ'ল। এতিয়া লাষ্টলৈকে আপোনালোক দেখাম। অলৰেডি দান হৈ গ'ল, দান বাৰু বঢ়িয়া মজা। দান হৈ গ'ল বিহুঘৰ পুৰা কমপ্লিট। তো গাইজ এতিয়া কমপ্লিট হৈ গ'ল বিহুঘৰ, ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। এতিয়া খিচিৰি খোৱা হ'ব, তো হৈ গ'ল। এতিয়া পথাৰত খিচিৰি খাবলৈ বহি গ'লোঁ। এতিয়া খিচিৰিটো খাই মেলি ঘৰলৈ যাওঁ, গা পা ধুই লওঁগৈ, যাওঁ আৰু। এতিয়া হৈ গ'ল কমপ্লিট, এতিয়া যাওঁ ঘৰ। এয়া বিহুঘৰ হৈ গ'ল, তো যাওঁ ঘৰ।
তো এতিয়া ঘৰত আহি গা পা ধুই ভাত পানী খাই অলপ জিৰাই পেলাই ভিডিঅ'টো সামৰিব লৈছোঁ। তো গোটেই ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব। আৰু ভেলাঘৰ কেনেকৈ সাজে সেইটোতো দেখালোঁ, আপোনালোকে চালেই। তো কমেণ্টত জনাব কেনেকুৱা পালে। তো আজিলৈ ইমানেই। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। তো লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই।